যে নহয় দোকানখন খুলি ক'ত মোৰ থাকে অ গণ্ডা ও দোকানত কোনো নাই নেকি ৰবা ৰবা গগনা নাই মই দিব লাগিব আহাচোন এফালে এই শিখৰ এটা দিয়া এইটো লোৱা লোৱা কি যে কৈ থাকে অ গণ্ডা এৰা মানুহজন যে নহয় ও গগনদা কাকু আচ্ছা নতুন ক্যাৰেক্টাৰ আসলতে নতুন ক্যাৰেক্টাৰ নহয় আনন্দ ষ্টেচন নামৰ চিন্তাটোৰ ভিতৰত থকা অন্যতম মানুহজন পল্লৱ শইকীয়া দেখাত অলপ গগনদাৰ নিচিনা ন নহয় গগনদাহে অলপমান পল্লৱদাৰ নিচিনা কথাটো হৈ গ'ল গগনদাক বহুত দিন দেখা নাই ভাবিলোঁ আমাৰ পল্লৱদাই খবৰটো দিব পাৰিব চাগে আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল পল্লৱদাক আনন্দ ষ্টেচনত নেদেখি কত ফোন কত মেছেজ তাৰপিছত ভাবিলোঁ তেওঁক মাতিয়ে দিয়া হওক এতিয়া তেওঁ আহি গ'ল বাকী কি কৰে তেওঁ কৰিব মই আহিছোঁ দেই অ পলদা তুমি বা বহুত নম্বৰ দেখিলোঁ দেই কি খবৰ আচলতে ঘৰৰ কামৰ পৰা আজৰি নাই সেইকাৰণে দেখা নাই অৱশ্যে পিছে দোকান এৰিনো ক'ত গৈছিলা কাষ্টমাৰ আহি আছে ক'তো যোৱা নাই অলপ শৰীৰ চৰ্চা কৰি আছোঁ এনেই এইখিনিতে আপ ডাউন কৰি আছোঁ সেইটো হয় বাৰু পিছে গগনদা ক'ত সি প্ৰাঞ্জলৰ তালৈ গৈছে প্ৰাঞ্জলাৰ তালৈ গৈছে পিছে প্ৰাঞ্জলাৰ কি খবৰনো ভালে আছে আৰু দে ভালেই ন পিছে আপুনি দোকানখন এৰিনো ক'ত যায় কোনোবাই যদি কিবা লৈ যায় একো নহয় দে মোৰ দোকানত আহি যিটি মানুহ সোমাবলৈ সাহস নকৰে আৰু যিকেইটা মানুহ সোমাই সেইকেইটা নিজৰ তই মনোজ এইকেইটাহে সোমাই সেইটো বাৰু হয় কিন্তু হ'লেও এনেকে দোকানখন এৰি নাযাবা ক'তো যোৱা নাই এইখিনিতে এনেই খোজে কাঢ়ি আছো তাতে ব্যৱসায়ো বেয়া মানুহো নাই কিনো কৰিম শৰীৰ চৰ্চালৈকে কৰি আছো আৰু তাকে আগতে এইটো সময়ত তোমাৰ দোকানৰ আগফালে আৰু এইখন ফিল্ডত কিমান যে ল'ৰা ছোৱালী দেখোঁ দৌৰিবলৈ অহা আৰু কেইদিনমানৰ পৰা তাকো দেখিবলৈ নাইকিয়া ক'ত দেখিবি পুলিচৰ ইণ্টাৰভিউ বোলে বন্ধ হ'ল সেইকাৰণে নাইকিয়া হয় দেই কি যে ভেকু ভাওনাবোৰ নহয় এই কষ্ট কৰি থকা ল'ৰা ছোৱালীবিলাকৰ কি হ'ব বাৰু কোৱাচোন কি হ'ব আৰু সিহঁতৰ সপোনবিলাক ভাঙিব তাৰপিছত ভুল পথে বাট ল'ব এইবিলাকে আৰু হয় দেই কেতিয়া যে ঠিক হ'ব নহয় এইবোৰ কেতিয়াও ঠিক নহয় মই সেইকাৰণে ল'ৰা ছোৱালীবিলাকক কওঁ বোলো তহঁত দৌৰি থাক চাকৰি নহ'লেও অন্তত শৰীৰটো ভালে থাকিব কথাটো বাৰু হয় হয় সেইকাৰণে নিজে এপাকো খোজ কাঢ়িবলৈ নাহয় হয় না কামৰ পৰা আজৰি নাপাওঁ পলদা আহিম বাৰু দিয়া আহিবি এনেকুৱা আহিবি কেইটা গ'ল তই সেই নাইপিয়া খাপৰ নিচিনাহে হৈছ আজি খাম কালি খাম কি যে কোৱা নহয় তুমি যে কি কোৱা নহয় সঁচা কথা কৈছো আৰু শুন টকা ঘটিলেও দিনটোত অলপ সময় শৰীৰটোক দিবি পাছত নহ'লে ডক্তৰৰ লগত সকলোবোৰ যাব তেতিয়া গম পাবি কালি এপা ফিক্স আহিম হ'লতো তুমি খালি টাইম কোৱা কেইটা বজাত আহিব লাগে টাইম মানে 4:30 বজাত আহিবি আৰু ডক্তৰৰ মতে কি জানো নাই 3.5 কিলোমিটাৰ খোজ কাঢ়িবই লাগে বেলেগ তই যি কামেই নকৰ আহিবি দেই আহিম দিয়া আহিবি মোৰ লগ এটা হয় ভাল লাগে দেচোন দুটা হ'লে সেইটো হয় বাৰু ব'ল ঘৰলৈকে ব'ল তাতে বহি কথা পাতিম কাষ্টমাৰ নাই ইয়াতনো কিডাল বহি থাকিবি এনেই বন্ধ কৰিবা ৰ'বাচোন দোকানখন খোলা থাকিলে দুই এটা মানুহ আহিব তোমাৰ বিক্ৰী বাৰ্তাও ভাল হ'ব নহয় ঘৰত মিস্ত্ৰী লাগি আছে মায়ে অকলে নোৱাৰে যে অসুখীয়া সেইকাৰণে তাক চাহ এটা দিছে নে চাওঁগৈ সেইটো কাৰণে কওঁ বিয়াখন পাতা সময়বোৰ ৰৈ নাথাকে নহয় আৰু তোমালোকৰ ঘৰত বোৱাৰীজনী বৰ দৰকাৰ সেইটো হয়েই কিন্তু জন্ম মৃত্যু বিবাহ সেইবোৰ ভগৱানৰ ওপৰত এতিয়া মোৰ ভাগ্যত যি লিখা আছে সেইটো নিজেই হ'ব এনেই হ'ব সেইবুলি আকৌ তুমি কপালত আছে বুলি আকৌ বহি থাকিলে নহ'ব নহয় ছোৱালী চাবও লাগিব সৰু ছোৱালী হ'বলৈ নোচোৱাকৈ আছো চায়েতো আছো ভাই বন্ধু য'ত যেনেকৈ পাইছোঁ সকলোকে কৈছোৱেই বোলো ছোৱালীজনী চাবি আৰু কি কৰিম পল্লা তুমিতো আগতে বহুত নাটক কৰিলা আৰু কলেজখনৰ ওচৰতে তুমিনো এজনী ছোৱালীও পতাব নোৱাৰিলানে মই হ'ব লাগিছিল টানি আনি সোমোৱাই থলো নহয় যিজনী ছোৱালী ভাল লাগে সেইজনীয়ে ব্যস্ত আৰু কি কৰিবি ক সেইকাৰণে মই কথা এটা ভাবিছোঁ চৰকাৰে যে উলিয়াইছে এটা আঁচনি মাজনী আঁচনি এই সৰুটো যদি তেনেকৈ কিবা এটা আঁচনি চৰকাৰে উলিয়ায় সেই তেতিয়াহে ছোৱালী পোৱা যাব পল্লা আগতে চাগে এনেকুৱা নাছিলে ন আগৰ ছোৱালী চাবলৈ গ'লে ল'ৰাটো কেনেকুৱা সোধে আজিকালি সেইটো নুসুধে নহয় ল'ৰাটোৱে কি কৰে ল'ৰাটোৰ গাড়ী ঘোঁৰা আছে নাই বেংক বেলেঞ্চ আছে নাই সেইটোৱে সোধে তই লাগিলে ব্যৱসায় কৰি 10 টকাই পা বেলেগে লাগিলে চাকৰি কৰি 5 টকাই পাওঁ পল্লা আজিকালি ল'ৰাটোলে বিয়া নিদিয়ে বুইছা চাকৰিটোলেহে বিয়া দিয়ে নহয় মানে শহু শাহুৱে ভাল পায় যে আপোনাৰ জোঁৱাই কি কৰে চাকৰি কৰে সৈটো শুনিবলৈকে লাগে বাৰু এটা কাম কৰিবি তই এজনী চাবিচোন চাম মানে চামেই মুঠতে 2021ত বিয়া মুঠতে ফিক্স হয় নেকি পল্লা তোমাৰ যে বিয়াত বলিউড পিকআপৰ পিছফালে
বক্স বান্ধি কেনেকুৱা নাচিম পলদা ক'লো নহয়। ছোৱালী ফিটিং হোৱাই নাই, বিয়া লাগিলেই গা। ঐ ভাবিলেই কিবা ভয় লাগে অ'। কিয়? নহয় অ', বহুত মানুহে আশা কৰে। মোক য'ত যেনেকে পাই কয়, অ' পল বিয়ালে কিন্তু মাতিবা দেই। বহুতে কয় নেমাতিলেও যাম দিয়া। মই বোলো সেইদিনাখন মোৰ কাৰণে ভগৱান আৰু ভাল লাগে দেচোন। সেইকাৰণে মানে সেই আশা কৰা মানুহবোৰ থাকি যায় বুলি ভয় লাগে। কাম এটা কৰিম, ধুনীয়াকে ৰূপালী ব্ৰিজত বেনাৰ এখন বনাই কলিয়াবৰ তিনিআলিত আৰু এজোপা গছৰ আগফালে আঁৰি দিম আৰু তাত লিখি দিম পলদাৰ বিয়া চব আহিবা। ডেট সময়বোৰ দি দিম। তেনেকে হ'বলে কোনোবাই বিয়া পাতে। চলাই যাব নোৱাৰ। দেখিছানে পলদা? পৃথিৱী চলি আছে কৰবাত, সিহঁতে চিন্তা কৰি থাকে কৰবাত। কিবা এটা যদি হয় কি হ'ব? সিহঁতৰ একো নহয় নহয়, সেই নিৰ্দোষী এটাহে মৰিব। এইদৰে ৰাস্তাই পথে গৈ থকা তোৰ মা আমাৰ দেউতা তেনেকুৱা হ'ব। সিহঁতটো বাচি যাব, সিহঁতৰ একো নাই। কি কৰিবা আৰু, সিহঁতৰ গাত কথাই নালাগে যে এইবোৰৰ পৰা বেলেগৰ ক্ষতি হ'ব পাৰে। হয় অ', এছামে এতিয়া ৰ'দে বৰষুণে চাকৰিৰ বাবে কিমান কষ্ট কৰি আছে। হয় দিয়া। এইবিলাকৰ কথা চিন্তা কৰি থাকি একো লাভ নাই। আৰু এটা কথা কি জানো, ভগৱানে সৃষ্টি কৰা প্ৰতিটো বস্তু এনেদৰেই চলি থাকিব লাগিব। দিনৰ পিছত ৰাতি, ভাল বেয়া, শান্ত দুষ্ট এইবোৰ এনেকে চলিয়ে থাকিব, নহলে পৃথিৱীখন থাকিব কেনেকে? বাৰু এইবিলাক কথা বাদ দে, তোৰ নেমু বাৰী কেনেকুৱা চলিছে? গুল্লি ইমান ডাঙৰ ডাঙৰ হৈছে পুলি। কিমান লগাইছ? তোমাৰ 100 মান পুলি লগাইছিলো। ঠিকে আছে দে। তোমাক মানে গগনদাই ক'লে ন? যি নহওক মই গম পাইছোতো। হয় দিয়া। নেমু ডাঙৰ হলে মোক কিন্তু কেইটামান দিম দিয়া। মই মানে সেই ৰাতিপুৱা গৰম পানীৰ লগত নেমু চেপি খাওঁ যে, খুব ভাল খোৱা। লাগি থাক সেইবোৰ ভালকে লাগিলে বহুত লাভ। তাৰপিছত হেৰি, তই যদি সেই চাইডে কলপুল লগাই দিব পাৰ, বাউণ্ডৰী হৈ যায়, ভাল ধুনীয়া তাকে কামলা মানুহ এটা লগাই মই বজাৰলৈ আহিছিলো, বোলো এপাক ইয়াতে সোমাই যাওঁ। ঠিকে আছে, ভালে আছে দে। ঐ তই কামৰ কথা কওঁতে মোৰো মনত পৰিছে, মোৰ দোকানৰ কাৰণে ল'ৰা এটা লাগে। অ' পলদা, ল'ৰা এটা চাব পাৰি, কিন্তু মাজতে তোমাৰ দোকানত এটা ল'ৰা দেখিছিলো নহয়। তাৰ কথা নকবি, সি লাল বাতি জ্বলাই দিছো। সেইটো কাৰণে বিশ্বাস কৰিব নোৱাৰি যাকে তাকে। সেইকাৰণে কৈছো ভাল ল'ৰা এটা চাবি, যাতে দোকানখন একদম নিশ্চিন্ত মনে এৰি দিব হ'ব দিয়া, তোমাৰ দোকানলৈ ভাল ল'ৰা এটা চাই দিম। অ' পলদা, মোৰ এতিয়া টেনচনে পাইছে বুজিছা। কিহৰ টেনচন? এটা তোমাৰ দোকানৰ ল'ৰা চোৱা আৰু এটা তোমাৰ ছোৱালী চোৱা। বৰ মুস্কিল কাম এটা হাতত লৈ লোৱা হ'ল নহয়। এফালে বোৱাৰী বিচৰা, আনফালে আকৌ দোকানৰ কাৰণে বিশ্বাসযোগ্য ল'ৰা এটা বিচৰা, কম ডাঙৰ কথা নাই। কিন্তু এই ডাঙৰ কথাবিলাককো আনন্দ ষ্টেচনে ভয় কৰা নাই, কাৰণ আনন্দ ষ্টেচনক মৰম দি থকা আপোনালোক আমাৰ কাষতে আছে নহয়। গতিকে অহা সপ্তাহত এতিয়া বোৱাৰী আহে নে দোকানলৈ নতুন ল'ৰা এটাই আহে, সেইটো ময়ো তেতিয়াহে গম পাম আৰু। ঠিক আছে, তেতিয়ালৈকে চাই থাকিব আনন্দ ষ্টেচন। অহা সপ্তাহত আহিব, ময়ো আহিম দেই।